বা তোমাৰ ইমান জোৰ আছে নে পাৰিছা দেখোন নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য এটা দিনলৈ লগতে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক যাতে সদায় ভালে কুশলে থাকে আজি মই আমাৰ গোসাঁই ঘৰৰ পৰাই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মই আছোঁ পাকঘৰত মানে ভাত বনাই আছোঁ পটককৈ আলহী আহিলে ৰ'ব মই কি বনাইছোঁ সেইটো আপোনালোকক প্ৰথমতে দেখাই লওঁ বৰ লৰালৰি হৈছে আচলতে পটককৈ আজি ননদহঁত আহি ওলালহি ভাত বনাবলগীয়া হ'ল এইটো শাক ভাজিছোঁ ইফালে বন্ধাকবি ইফালে ৰাতিপুৱাৰ ভাজি আছিলে আৰু বনালোঁ এইটো মাছ আৰু এয়া দালি আগতেতো আলহীবোৰ এনেকৈ আহিছিলে নহয়নে কোনো খবৰ খাতি দিবলৈ তেতিয়াতো ফোনৰ ব্যৱস্থাই নাছিলে আগতে আমি সৰু থাকোঁতে যেতিয়া মানে আলহী আহিছিলে ঘৰৰ ওচৰত পদূলিত যেতিয়া গাড়ীখন ৰখাই গম পাওঁ ভিতৰৰ পৰা দৌৰি আহোঁ কোন আহিছে মানে চাবৰ কাৰণে গাড়ীখনৰ পৰা কোন নামিছে তাৰপিছত দেখোঁ মামাহঁত আহিলে বা মামাহঁত আহিছে মাহীহঁত আহিলে মাহীহঁত আহিছে কিমান ফূৰ্তি লাগে তেতিয়া সেই দিনবোৰ এতিয়া কিবাই লগা হৈ যায় ভাবিলে মানে কিবা সাধুৰ কথা নিচিনাহে লাগে সেই আৰু তৎক্ষণত অহা আলহীবোৰ সঁচাকৈ ভাল লাগে বাৰু এনেকৈ তেতিয়াহ'লে চাই থাকিব আৰু ভিডিঅ'টো ঐ এতিয়া কান্দাচোন অকণ দেহা মানুহ লিখা পঢ়া কৰিছে দেই ভাল ল'ৰা দেই মন্ত্ৰীৰ নাম কি গুড আৰু প্ৰধানমন্ত্ৰীৰ নাম কৈ দিয়া গুড তাৰপিছত শিক্ষামন্ত্ৰীৰ নাম কৈ দিয়া ৰনোজ পেগু গুড তাৰপাছত তোমাৰ আকৌ ৰাষ্ট্ৰপতিৰ নাম কৈ দিয়া নাম কি 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 আছিলে দ্ৰৌপদী আৰু জিলাখনৰ নাম কৈ দিয়া তুমি নে কি কৰিবা হে কি কৰিবা কোনো এয়া মই ৰঙালাও গুটিবিলাক এনেকৈ ধুই পেলাই ৰ'দাই শুকুৱাই থৈ দিওঁ চাটনি খাবলৈ ৰ'দত ভৰি ভাল হ'ল আকৌ যে তলত বহি পেলাই নাম গালে একেইটো কথা ৰ'দত বহি ৰ'দ ল'লোঁ টেঙা খালোঁ এতিয়া বনাব লাগিব ভাত মই আচলতে আপোনালোকক কিবা এটা বনাই দেখাম সেইটো কাৰণে আহিছোঁ মই এয়া আচলতে মই উৰহি বনাই দেখাম আপোনালোকক মোৰ মানে ভিডিঅ'বিলাক বহুত কিবা কিবি খেলি মেলি হৈ আছে বনাইছিলোঁ আৰম্ভ কৰিছিলোঁ কেতিয়া পৰহি তাৰপিছত আৰু কৰাই হোৱা নাই ননদহঁত আহিলে সিহঁতৰ লগত ব্যস্ত হ'লোঁ তাৰপিছত থাকি গ'ল এলাহতে ভিডিঅ' বনোৱা নাই আজি ভাবিছোঁ ভিডিঅ'টো বনাই আৰু শেষো কৰোঁ তেতিয়াহ'লে চাই থাকক মই কি কৰোঁ এয়া উৰহিখিনি মই অকণমান বইল কৰি ল'ম আপোনালোকে বইল নকৰি পেলাই একদম উতলা গৰম পানীত দি পেলাই ঢাকোন মাৰি 5 মিনিটমান ৰখায়ো তেনেকৈও কৰিব পাৰে কিন্তু মই এনেকৈ অকণমান সিজাই ল'ম যিহেতু মই আচলতে উৰহিখিনি মই আপোনালোকক ভাজি বা তেনেকুৱা একো বনাই নেদেখাওঁ উৰহিৰ কেনেকৈ পিটিকা কৰি খাব পাৰি সেইটোহে মই দেখাম তেতিয়াহ'লে চাই থাকক খাই বহুত ভাল লাগে আপোনালোকে বনাই খাব পাৰিব সেইকাৰণে ভাবিলোঁ দেখুৱাই দিওঁ আৰু চাওক ভাপত দিয়া চুজি পিঠা মই আজিও বনাইছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ নাই কৰা বাৰু এইটো পিঠা বনাবলৈ তেনেই সহজ মানে মই এফালে দিবলগীয়া হ'ল সেইকাৰণে পটককৈ বনাইছিলোঁ কেইটামান দেখাই দিছোঁ আৰু আপোনালোকক এয়া এইখিনি সিজোৱা হৈ গ'ল এতিয়া এইখিনি আমি কি কৰিম জানেনে গেছত অকণমান পুৰিম কেনেকৈ পুৰে মই আপোনালোকক দেখাই আছোঁ এয়া এনেকৈ আমি অকণমান সেকি ল'ব লাগিব নেসেকিলেও হয় আচলতে কিন্তু মানে অকণমান পুৰা গোন্ধ এটা পিটিকাবোৰত আহিলে ভাল লাগে সেইটো কাৰণে মই এনেকৈ অকণমান সেকি লৈছোঁ
এয়া মাজে মাজে অকণমান উল্টিয়াই কৰি দিব লাগিব, দুইটা চাইড যিহেতু গোন্ধটো আহিব লাগিব। এয়া এইখিনি পোৰাটো আমাৰ হৈ গৈছে। এতিয়া আমি ইয়াৰ যি ছাইডৰ এই আঁহবোৰ থাকে যে এইবোৰ এনেকৈ গুচাই ল'ম। এইবোৰ নহ'লে ডাঠ হৈ থাকিব পাৰে, সেইটো কাৰণে আগত প্ৰথমতেও আপোনালোকে গুচাই ল'ব পাৰে। এয়া এনেকৈ দিলে এৰাই যায়। তাৰপিছত আমি এনেকুৱা চপাৰত মানে পিচিম এইটো, নহ'লে মিক্সিটো মাৰি দিব পাৰি। মই এনেকুৱা চপাৰত দিম। মই গোটেইখিনি এইখিনি গুচাই লওঁ, তাৰপিছত দেখাই আছোঁ। আমি প্ৰথমতে ইয়াত ধনিয়া লৈছোঁ, ইয়াতে দি দিম আৰু পিঁয়াজ দিম। ডাঙৰ ডাঙৰকৈ কাটি ইয়াতে দি দিম আৰু যিহেতু পিচ খাই যাব। আৰু এয়া দি দিছোঁ জলকীয়া, আৰু ভাবিলোঁ জলফাই এটা দি দিওঁ, অকণমান টেঙা টেঙা লাগিলে ভাল লাগিব। নিদিলেও কথা নাই, মই দি দিছোঁ। আৰু এয়া আমাৰ চাটনিখিনি মই মিক্সিতে মাৰিবলগীয়া হ'ল, কাৰণ চপাৰটো কি হ'ল কাম নিদিয়া হ'ল, সেইকাৰণে মই মিক্সিতে মাৰি দিলোঁ। আৰু ইয়াত অকণমান মিঠাতেল, আৰু নিমখ দি দিলেই হ'ল। টেবুলখন বহুত লেতেৰা হৈ আছে দেই, বেয়া নাপাব। এতিয়া চাফা কৰিম আৰু এইটো আমাৰ চাটনি ৰেডি। কি এইটো গুণ গুণ হা বান্দৰ চাই থাকোঁতে ভাজি জ্বলি কি হ'ল চাওকচোন, এয়াই গতি কি কৰিব। আৰু বান্দৰ চাই থাকোঁতে আৰু গুণক গা ধুৱাই থাকোঁতে গোটেই ভাজি জ্বলি সি আপোনালোকক দেখুৱালোৱে। উপায় নাই আৰু কি কৰিম, আজি মানে দিনে বেয়া আছিল চাগে। তেতিয়াহ'লে ভাত পানী খুৱাই লওঁ গুণক, তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ। চাই থাকিব ভিডিঅ'টো। অ' মা, দুখ পোৱা নাই? দুখ পাইছা? দুখ পাইছা? উফ ৰাম। খাই বৈ আহিলোঁ, এতিয়া ভাবিছোঁ গুণক খুৱাওঁ আৰু লগতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেতিয়াহ'লে সকলো ভালে থাকক, ফূৰ্তিত থাকক, হাঁহি থাকক। বাই বাই। দেখাওনো বাই বাই দিয়া।